তো বন্ধুসকলে ঢল মিস্ত্ৰী কাম কৰি আছে বাবাৰ মন্দিৰত। আজি ফাইনেলি বাবাৰ মন্দিৰত কাম কৰিব আহিছোঁ গেটৰ। এয়া মিস্ত্ৰী বাবাৰ তাতে যাম। বাবা আছে ওপৰত, অলপ খানা যোগাৰ কৰি আছে বাবা। বাবা ৰাম ৰাম বাবা। বাবাৰ তাতে গৈ আছোঁ। এয়া বাবাৰ তাতে গৈ আছোঁ। বাবা খানাৰ আয়োজন কৰি আছে। দুপৰীয়া খানা আয়োজন কৰি আছে বাবাই। এয়া বাবাৰ মন্দিৰ, শ্ৰী শ্ৰী নন্দী মহাৰাজ শিৱ মন্দিৰ। এয়া বাবা আছে। এই এটা মন্দিৰ, এই এটা, আৰু এই পাহাৰৰ মাজত। ৰাম ৰাম। তো আজি কাম কৰিব আহিছোঁ। গেটৰ কাম চলি আছে। মন্দিৰটা বানা কিমান বছৰ হ'ল? 2012 চন জেঠ মাহ 13 তাৰিখ। 2012, 23 আৰু আজি চলি আছে 2023, 24 হ'লে হ'ল ভালে বছৰ হ'ল। তো বাবাৰ মন্দিৰত আহিব পাৰে যিসকলে আহিব বিচাৰে। আৰু ৰাইজৰ দান 12 বছৰ হ'ল। আৰু ইয়াৰ ৰাইজৰে দান বৰঙণিতে বনাই আছে মন্দিৰ। মাঘী পূৰ্ণিমাত পূজা কৰা হয় ইয়াতে। হুলস্থুল ৰাইজৰ পূৰা আগমন। এয়া দুপৰীয়া খানা আয়োজন কৰি আছে বাবাই। বাবা সকলোৱে চিনি পায়। দুপৰীয়াৰ আহাৰ আলু, ভোল, খিচাৰি। বাবা কৰুণাকান্ত ৰায়, ক্ষুদ্ৰ নাৰিকলা পাতৱান না পাত নাই, ক্ষুদ্ৰ নাৰিকলাই। বাবাই এনে শিক্ষাগুৰু দীক্ষাগুৰু আছে না? আছে। শিক্ষাগুৰুৰ নাম? মোৰ এই জন্মদাতা গুৰু মহিন বাবা, আৰু শিক্ষাগুৰু এই শিলিগুৰি মনোহৰি, আৰু এই গুৰু দীক্ষা বাবা জয় পতাকা গুৰু মহাৰাজ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। আচ্ছা, শিক্ষাগুৰু দীক্ষাগুৰু। আৰু বাবা কিবা কবি? হৰে কৃষ্ণ চব উঠছে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। বাবার শিক্ষাগুৰু দীক্ষাগুৰু এই দুজনে? আচ্ছা। এয়া বাবার মন্দিৰ, শ্ৰী শ্ৰী নন্দী মহাৰাজ শিৱায় নমঃ। কাম চলি আছে ইতিমধ্যে। ৰাইজৰ দান বৰঙণিত যিসকল ভক্তৱান ৰাইজে দান দক্ষিণা দিব বিচাৰে বাবাৰ লগত যোগাযোগ কৰিলে হ'ল। এইবাৰ কৃষ্ণ জন্মাষ্টমী পালন কৰা হ'ল। শিলিগুৰিৰ বৈষ্ণৱী কীৰ্তন আহিছিল এই ডুমেৰগুৰিত। আচ্ছা। মাঘী পূৰ্ণিমাতে পূৰা মানুহ হয়? মাঘী পূৰ্ণিমাত হয়, পূৰা ৰাইজৰ সমাগম ঘটে। এতিয়া নতুন মন্দিৰ বনাই আছে এতিয়া? সেইটো ভগৱতী মা। এয়া ভগৱতী মাৰ মন্দিৰ ইতিমধ্যে কাম চলি আছে। কাম সম্পূৰ্ণৰূপে হোৱা নাই। বাবা দুই এষাৰ কিবা ক'ব?
দুই আখৰ কিবা ক'ব। আমাৰ এই মহাদেৱ বাবাৰ মন্দিৰ শ্ৰী শ্ৰী নন্দী মহাৰাজ শিৱায় নম। মাঘী পূৰ্ণিমাত আঞ্চলিক পূজা ক্ষুদ্ৰ নাৰিকলা ভৌগাকাতি পাহাৰ আঞ্চলিক পূজা মাঘী পূৰ্ণিমাত এতে ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত আজি এইবিলাক এনেকৈ ৰাইজৰ দান বৰঙণিৰে মন্দিৰ এটা নহয় দুটা হ'ল আৰু এই গেটখনো হ'ল। গেটৰ প্লাষ্টাৰ কাম চলি আছে। ৱালো ক'ব গ'লে হ'লে এনেকৈ কামবিলাক হৈ আছে হা। এখন এটা কথা হ'ল যে সন্মুখত ধাননি পথাৰখনো ধাননি পথাৰখন সেই সন্মুখত ধাননি পথাৰখনত এনেকৈ বৰষুণ পৰিয়া ধানখিনিও ভাল হৈছে। তো এইখিনিয়ে আজিৰ ভিডিঅ'। এয়া বাবা আৰু মোৰ এয়া নতুন ব্লগ। তো সকলোৱে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।